হুজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত ১ নং চাৰ্কে বস্তিৰ অন্তৰ্গত ৰাংগন বস্তিৰ এটি ১২ বছৰীয়া পিতৃহাৰা কিশোৰ বহুদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি অতি যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কিশোৰটিয়ে। জানিব পৰা মতে কিশোৰটি যোৱা ৫ বছৰ ধৰি ৰোগত ভুগি আছে। অসহায় মাতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি উপাৰ্জন কৰা কিঞ্চিত ধনেৰে কিশোৰটিৰ প্ৰাথমিক চিকিৎসা কৰে যদিও কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান কিশোৰটি কিডনী তথা লিভাৰৰ ৰোগত ভুগি আছে বুলি প্ৰকাশ কৰে মাতৃয়ে। দৰিদ্ৰতাই জুৰুলা কৰা পৰিয়ালটোৰ একমাত্ৰ সাৰথী কিশোৰটিৰ মাতৃয়ে উন্নত চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ ওচৰত সাহায্য বিচাৰি সহায় ভিক্ষা মাগিছে। এই বেমাৰটো কিমান দিনৰ পৰা হৈ আছে? বেমাৰটো ল'ৰাটো ৫ বছৰমান হৈ গ'ল আজি। ইমান দিনৰ পৰা চিকিৎসা কৰি আছে, ঘৰৰ পৰা চিকিৎসা কৰি আছে, অলপ বাহিৰৰ পৰা চিকিৎসা কৰি আছে, কিন্তু আজিকালিও এতিয়ালৈকে চিকিৎসা কৰাটো ল'ৰাটো ভাল হৈ পোৱা নাই। কিন্তু আমি গাঁৱৰ পৰাও কিবা কিবি সহায় কৰিছো। কোনোবা ১০০ টকা দিছো, কোনোবা ৫০০ টকা দিছো, কোনোবা হাঁহ মুৰ্গী দিছো, কিন্তু দেওতে মানে আমি এতিয়াও পূৰাপূৰ্ণ কৰিব পৰা নাই। কিন্তু এতিয়া আমি বাহিৰৰ পৰা অলপ বিভিন্ন দলৰ পৰা বিভিন্ন সংগঠনৰ পৰা অলপ সহায় বিচাৰিছো, যিহেতু মোৰ ল'ৰাটো ভাগিনীটো ভাল হয় আৰু কি এইটো আমি বিচাৰিছো। আপোনালোকে যদি বাহিৰৰ পৰা অলপ সহায় কৰে তেনেহ'লে মই ল'ৰাটো ওপৰলা বচালে মই অলপ চিকিৎসা কৰি দেখিব পাৰিম। আৰ্থিক সহায় আগবঢ়াবৰ বাবে পৰিয়ালটিৰ বঙাইগাঁও SBI শাখাৰ অন্তৰ্গত একাউণ্ট নম্বৰ উল্লেখ কৰা হৈছে। একাউণ্ট নম্বৰ হৈছে 390783255578। IFC কোড হৈছে SBIN 0007388। একাউণ্ট হোল্ডাৰৰ নাম হৈছে তাহিৰ আলী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।